নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক দেখুৱাব লৈছোঁ ছেকেণ্ড হেণ্ড ডিজি জেনেৰেটৰ। আপোনালোকে চাওক সম্পূৰ্ণ ভিডিঅ'টো আৰু সম্পূৰ্ণ ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। এইটো হৈছে 1 বছৰ পুৰণা ডিজি জেনেৰেটৰ। আপোনালোকে চাওক ইমান সুন্দৰ, আৰু আপোনালোকে নিব পাৰিব কম দামত নিব পাৰিব এনেকুৱা এটা জেনেৰেটৰ আৰু ছেকেণ্ড হেণ্ড। আৰু আপোনালোকে কণ্টেক্ট কৰিব, মই কণ্টেক্ট নম্বৰটো দিয়া থাকিব, আপোনালোকে কণ্টেক্ট কৰিব। আৰু আপোনালোকক কিমান কেবি কিমান ভল্টেজৰ লাগে, কিমান কি এইবিলাক আপুনি ডিটেইলছ সুধিলে আপুনি মই দিয়া ফোন নম্বৰটোত ফোন কৰি ডিটেইলছ সুধিলে সকলো ধৰণৰ সুবিধা আপুনি পাব। আৰু এইটো আপোনাৰ হোম ডেলিভাৰীলৈকে সিহঁতে দিয়াৰ কথা হৈছে, পাৰ্চেল হিচাপে যাব। আপোনালোকে টেনশ্যন নল'ব, আপোনালোকে আহি নিজেও চাব পাৰে, পাৰ্চেল হিচাপেও যাব যদিহে আপোনালোকে বিচাৰে। ঠিক তেনেদৰে এইটো খুলিছে, আপোনালোকে কণ্টেক্ট কৰিব। আপোনালোকৰ যদিহে ডিজি এনেকুৱা ছেকেণ্ড হেণ্ড বেচিব লগাও আছে তেতিয়াও আমাক কণ্টেক্ট কৰিব, আৰু ল'ব লগা থাকিলেও আপোনালোকে কণ্টেক্ট কৰিলে আপোনালোকে এই নম্বৰটোত সুবিধাৰ বাবে দিয়া হৈছে, আপোনালোকে কণ্টেক্ট কৰিব। আৰু কণ্টেক্ট কৰিলেই সকলো ধৰণৰ ডিটেইলছ আপোনালোকে পাব। আৰু বৰ্তমান ডিজি এভেইলেবল হৈ আছে এতিয়া ডিজি মাৰ্কেটত, আৰু বহুতে ছেকেণ্ড হেণ্ড ল'ব বিচাৰে, কাৰণ এটা ডিজি কিনা মানে আপোনাৰ 8 লাখ 6 লাখ 7 লাখ এনেকৈ লাগে নতুন ডিজি এটা। তাতকৈ ছেকেণ্ড হেণ্ড ভাল ডিজি এটা আপোনালোকে লৈ যাওক, আৰু ধুনীয়াকৈ আপোনালোকৰ ইণ্ডাষ্ট্ৰিয়ে হওক বা ৱৰ্কশ্বপেই হওক ধুনীয়াকৈ চলাওক। আৰু ছেকেণ্ড হেণ্ড বস্তুটো আপুনি নিজে আহি ইয়াত আপুনি টেষ্ট কৰি চাব পাৰে, কেনেকুৱা বস্তুটো, ইঞ্জিনটো ঠিকে আছে নে নাই, ইঞ্জিন অৰিজিনেল ইঞ্জিন লাগি আছে নে নাই, কি চব আপোনালোকে খুলি পেলাই চাব পাৰিব। এনেকুৱাকৈ ধুনীয়াকৈ খুলিছে ছেকেণ্ড হেণ্ড ডিলাৰ। আপোনালোকে আহক আৰু যোগাযোগ কৰক, এনেধৰণে লৈ যাওক। এয়া বৰ্তমান ডেলিভাৰী দি আছে জাগিৰোডলৈ। আপোনালোকৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।